আৰু মৰমৰ বন্ধু বান্ধৱীসকল, আপোনালোক অনলাইন চেনেললৈ স্বাগতম জনাইছোঁ। DHS হেল্থত যেটো এক্সাম হোৱাৰ কথা আছে, এইটো 7 তাৰিখে হ'ব। 17খন ডিষ্ট্ৰিক্টৰ হ'ব আৰু বাকী কেইখন ডিষ্ট্ৰিক্টৰ কোনো ধৰণৰ নটিছ অহা নাই অফিচিয়েলভাৱে। হ'ব এইবিলাক পিছত হ'ব। আপোনালোকক আজি মই দেখুৱাই আছোঁ, ভালদৰে চাই যাব। হেল্থৰ এডমিট কাৰ্ড এতিয়াও অহা নাই। বানপানীৰ কাৰণে এক্সামটো পিছুৱাই দিছিল। সেইকাৰণে এতিয়া 7 তাৰিখে এক্সাম হ'ব 17খন জিলাৰ। এই 17খন জিলাৰ মধ্যে আপাৰ আসামৰো বেছিভাগ জিলা আছে। এইটোৱে আজিৰ ভিডিঅ'। সকলোৱে ভালদৰে পঢ়িবা আৰু এক্সামটো যেন ধুনীয়াকৈ দিয়ে। এইটোৱে আমাৰ আজি ভিডিঅ'। বাকী এডমিট ডিটেইলছ হোৱা নাই। এডমিট কাৰ্ড দিব নতুনকৈ। আৰু মোৰ জয় অনলাইন চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰিব, বেল আইকন দল নাপাৰিব। এনেধৰণৰ নতুন ভিডিঅ' পাই থাকিব। আজিৰ ভিডিঅ' ইমানতেই সমাপ্ত। ধন্যবাদ। থেংক ইউ ছ' মাছ।